আৰু ডিমা হাছাত 5খন গাড়ী চলাই দিয়ে এইখনেই হ'ল। হেল্ল' নমস্কাৰ, ৱেলকাম বেক ইউটিউব চেনেল। আৰু আজি আছোঁ লংকা ষ্টেচনত। আজি উমৰাংচুত লাষ্ট ডে। উমৰাংচুৰ পৰা ওলাই আহিলোঁ ৰাতিপুৱা মৰ্ণিঙতে 5টা বজাত বাছত উঠিলোঁ আৰু 3.5 ঘণ্টামান লাগিলে। লংকাত 7টা 30 মানত পালোঁহি। তাৰপিছত ষ্টেচনত আহিলোঁ, টিকেট কাটিলোঁ। এতিয়া বাজিছে 9টা 14 আৰু ট্ৰেইন আছে 9টা 40ত। তাত ৰখিব লাগিব অলপ দেৰি। আৰু এইটোৱে হ'ল লংকা ষ্টেচন। আপোনালোকে দেখিছে এইটো ধুনীয়া ডাঙৰ প্লেটফৰ্ম হয়, বহুত ডাঙৰ। আৰু ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আহি থকা জাৰ্ণিটো আপোনালোকে চাওক আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উমৰাংচুৰ পৰা ওলাই আহিলোঁ, ডিমা হাছা উমৰাংচু টাউনৰ পৰা। এতিয়া গৈ আছোঁ লংকা ৰোডত। আৰু এইটো উমৰাংচু লংকা ৰোড হয়। ৰাস্তাটো খুবেই বেয়া হয়, আপোনালোকে দেখিছে নিশ্চয়। এতিয়া দেখি পাইছে ৰাস্তা কিমান বেয়া। এইবিলাক পাহাৰৰ ৰাস্তা, গাড়ী চলাবলৈ দিগদাৰ। এতিয়া পাহাৰৰ তললৈ নামি গৈ থাকিব লাগিব। ডিমা হাছাখন এখন ডিষ্ট্ৰিক্ট হয়। কাৰ্বি আংলং পাৰ হৈ পায় ডিমা হাছা ডিষ্ট্ৰিক্ট, তাৰপিছত শিলচৰ পায়গৈ। ডিমা হাছাত হাফলং আছে, মাইবং বুলি এডোখৰ আছে, উমৰাংচু, পানীমূৰ আৰু এইকেইটাই মানে চাব ডিভিজন। আৰু এতিয়া আমি পাহাৰৰ ওপৰৰ পৰা নামি গৈ আছোঁ। এইটো টাৰ্ণিং হয় পুৰা, আপোনালোকে দেখিছে। এইবিলাক সমতল নহয়, পাহাৰ হয়, পাহাৰৰ একোৱা বেকোৱা ৰাস্তা। আৰু প্ৰায় 40 কিলোমিটাৰমান অফ ৰোডিঙেই হয়। বাকী 75 নে 70 কিলোমিটাৰ হয় লংকালৈকে। মানে 3.5 ঘণ্টা লাগি যায় বেয়া ৰাস্তাৰ কাৰণে। আৰু এতিয়া আহি পাই গ'লোহি। এইফালে এটা আছে ৱাটাৰফল, মিয়ংমা দাউগাঁও বুলি কয়, নতুনকৈ ওলায়। এই ৰাস্তাটো ধুনীয়াকৈ বনাই দিলে, আপোনালোকে চাব পায়। আৰু লাইন ট্ৰাকবিলাক পূৰা আহে। এইবিলাক লাইন ট্ৰাকবিলাক চব ডালমিয়া ফেক্টৰীলৈ আহে, বস্তু আহে। ডেইলি 200খন 150খন লাইন ট্ৰাক অহা যোৱা কৰি থাকে। বেছি হ'লেও কম নহ'ব মানে। আৰু এতিয়া পাই গ'লোঁ পানীমূৰ। এই চাইডে যায় পানীমূৰলৈ। এইফালে পানীমূৰ ৱাটাৰফলটো আছে। পানীমূৰলৈ এইফালেও যাব পাৰি। পানীমূৰ RBS। আৰু এতিয়া ভাল ৰাস্তা পাই গ'লোঁ। পানীমূৰ পৰা আপুনি 5-6 কিলোমিটাৰ অহাৰ পিছত ভাল ৰাস্তা পাই যাব। এইটো এটা ভাল এইডোখৰ বনাই আছে, মানে এইডোখৰ হৈ গ'ল পিচ দি, মজা আছে। আৰু এতিয়া আহি পাই গ'লোহি। এইটো হ'ল হাফলং তিনিআলি বুলি কয়। আপুনি ৰাইট ছাইডে গ'লেগৈ এইটো আপুনি যাবগৈ পাৰিব হাফলং, আৰু বেক ছাইডে গ'লে পাৰিব উমৰাংচু, আৰু চিধা গ'লে যাব পাৰিব লংকা। লংকা নোপোৱাৰ আগত দয়ং বুলি পাব। মানে ডিমা হাছা ডিষ্ট্ৰিক্টখন শেষ হৈ পিনি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হয়। আপোনালোকক দেখুৱাই আছোঁ, ব'লক ভিডিঅ'টো চাই যাওক আপোনালোকে আগলৈ। আৰু এতিয়া পাই গৈছোঁহি দয়ং পুলিচ। এইটো অফিচ আছে, পুলিচ মানে থানা। ইয়াতে আপোনাৰ চেক কৰে, কাগজ চাগজ দেখুৱাব লাগে লাইন ট্ৰাকবিলাকৰ। আৰু এইডোখৰ হ'ল ডিমা হাছা ডিষ্ট্ৰিক্ট। অলপ আগত গ'লে পাম আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পাৰ হৈ পাম আকৌ হোজাই ডিষ্ট্ৰিক্ট। হোজাই ডিষ্ট্ৰিক্টতে লংকা ষ্টেচন হয়। এইখনেই উমৰাংচু ৱেলকাম কৰা গেটখন হয়। আৰু এইখন হ'ল দয়ং নৈ। আপোনালোকে এই দলংখন পাৰ হৈ গ'লে আমি পাই যাম কাৰ্বি আংলং। ৰাস্তাটো মাজতে এডোখৰ বনোৱা নাই, লংকা মেইন টাউনৰ পৰা এডোখৰ বনোৱা নাই। তাৰপিছত এডোখৰ হ'ল তাৰ মাজতে এডোখৰ বনোৱা নাই, আকৌ এডোখৰ হ'ল। তাৰপিছত আৰু 40-45 কিলোমিটাৰ উমৰাংচুলৈকে। আৰু এইখনেই হ'ল দয়ং নৈৰ ওপৰেদি আমি গৈ আছোঁ। এতিয়া ৱেলকাম টু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট।
আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমোৱাৰ লগে লগে আপোনালোকে গাড়ী ডাঙৰ গাড়ী বা ট্ৰাক নিলে এই ডাম্পাৰখন ৰখাই থৈছে তাতে পইচা দিব লাগিব এইটো পাছ মানে এন্ট্ৰি কৰিলে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এন্ট্ৰি কৰিলে পইচা দিব লাগে ইয়াত টেক্স লয় মানে টোল গেট টাইপৰ মানে ইয়াত ডিষ্ট্ৰিক্টে ডিমা হাছাও ডিষ্ট্ৰিক্ট এন্ট্ৰি কৰিলেও টোল গেটত পইচা দিব লাগিব আৰু কাৰ্বি আংলঙত দিলেও সোমালেও পইচা দিব লাগিব আমাৰ সেই চাইডে ডিষ্ট্ৰিক্ট সোমালে পইচা দিব নালাগে আৰু এইডোখৰ হ'ল দয়ং মাৰ্কেট হয় এইডোখৰ বজাৰ চজাৰ ইয়াতে আছে এখনে হ'ল দয়ং আৰু এতিয়া আহি পাই গ'লোহি লংকা দয়ং পাৰ হৈ কেইবাটা জেগা পোৱা হয় সেইবিলাক ভিডিঅ' কৰা নহ'ল ডাইৰেক্ট এতিয়া লংকা কৈছোঁ এতিয়া লংকা এডোখৰ বনোৱা ৰাস্তাটো এতিয়া লংকা টাউনলৈ আৰু ষ্টেচনলৈ 2.5 কিলোমিটাৰমান আছে আৰু বাছ ৰখাবগৈ এতিয়া আগতকৈ এইখনে হ'ল লংকা টাউনখন ডাঙৰেই আছে আৰু বহুত মানুহ আছে ইয়াত আৰু বাছ ষ্টেণ্ডটো অলপ আগতে আছে ইয়াতে ৰখাব আৰু এইটো এটা পুল বনাই আছে মানে নলা পানী যোৱা আৰু এতিয়া পাই গ'লোহি ষ্টেণ্ড মানে এইটো বাছ ষ্টেণ্ড ইয়াতে বাছ ৰখাব ইয়াৰ পৰা আকৌ বেটেৰী ৰিক্সালৈ যাবগৈ লাগিব ষ্টেচনলৈকে এখন হ'ল লংকা বজাৰ লংকা মাৰ্কেট লংকাখন হোজাই ডিষ্ট্ৰিক্টত পৰে হোজাই ডিষ্ট্ৰিক্ট এণ্ড লংকা এইটো হ'ল লংকা টিকেট কাউণ্টাৰ ট্ৰেইন ষ্টেচনত আহি পাই গ'লোহি লামডিং লংকাত উঠিছিলোঁ লংকাত ভিডিঅ' কৰা নহ'ল উঠা খৰধ হ'ল 2 নম্বৰ প্লেটফৰ্মত আহিলে এইটো হ'ল লামডিং ষ্টেচন লামডিঙৰ পৰা হাফলং যাব পাৰিব আপোনালোকে গুৱাহাটী চব জেগালৈ যাব পাৰিব ইয়াত বহুত ডাঙৰ এটা প্লেটফৰ্ম আছে লামডিং জংচন দেৰি ৰখিব চাগে কিমান দেৰি ৰখে নাজানো এতিয়াতো 10 মিনিটমান হ'লেই ৰখা আৰু কিমান দেৰি ৰখে আৰু এতিয়া ডিমাপুৰ পামগৈ বাথৰুমত সোমাইছিলোঁ পেচাব কৰিব কিন্তু ইয়াত লিখা আছে জুইচলা নট এলাউড কিন্তু ইয়াত বি খাই জুইচলা কাঠি পেলাই থৈছে এইটো হ'ল লেট্ৰিনৰ উপায় পেচাব কা সেইফালে পানী উলিয়াই সেইটোৱে আৰু ইয়াত মুখ চুখ ধুব পাৰে এখন হ'ল RC নজা আৰু এই ভুল কামটো কৰিব নালাগে এইফালে এইটো লক থাকে এইফালে ইয়াত বেগ চেক কিবা ওলমাই ল'ব পাৰে এজন অলপ ৰোগী মানুহ মানে এজনে ইয়াতে ভিক মাগি থাকে এতিয়া ইয়াতে অলপ শুইছে এতিয়া পাই গ'লোহি ডিফু ষ্টেচন এইটো হ'ল ডিফু ষ্টেচন বৰ্তমান আহি পাই গ'লোহি ডিমাপুৰ আৰু এইখনে হ'ল ডিমাপুৰ ৰেল ষ্টেচন এইটো হ'ল ডিমাপুৰ ৰেল ষ্টেচন আৰু এইফালে আছে ডিমাপুৰ টাউন আৰু আপোনালোকৰ অভাৰ ব্ৰিজখনৰ ওপৰেদি গ'লে ৰাইট চাইডে গ'লে আপোনাৰ কহিমা যাব পাৰিব ডিমাপুৰ টাউন এই চাইডে আছে চব পুৰা নামিছে পুৰা মানুহ চব ইয়াতে নামি দিছে ডিমাপুৰ চব মানুহ ট্ৰেইনৰ পৰা নামি ডিমাপুৰ ষ্টেচনতে চব সভাগটো 90% মানুহ ইয়াতে নামিছে আৰু এতিয়া আহি পাইছে আমগুৰি তাৰপিছত কেইটামান ষ্টেচন পাইছে আৰু এতিয়া খানাটো খাই লওঁ ৰুটি আৰু কণী বুট আলু ভাজি খাই ল'ব লৈছোঁ মজা আছে খাই লওঁ তাৰপিছত ঘৰ পাওঁতে 5:30-6টা বাজিব আজি পাই গ'লোহি শিমলুগুৰি ষ্টেচন এতিয়া শিমলুগুৰি ষ্টেচনত নামি এটা ঘৰলৈ যাব লাগিব ইয়াৰ পৰা ঘৰলৈতো 1 ঘণ্টা 45 মিনিট লাগি যাব এতিয়া লগৰ এটা নিবলৈ আহিব কিমান দেৰি হয় আৰু আজি ট্ৰেইনখন বহুত ৰখি আহিলে এতিয়া 4:30 বাজিলে 4:30-5টাই বাজিব হ'ল কিমান দেৰি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব হেপী নিউ ইয়েৰ